নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতেও চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হ'ল বিজেপি দলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ 11 সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছত আজি কংগ্ৰেছ দলৰ তালিকা প্ৰায় চূড়ান্ত প্ৰাপ্ত বাতৰি মতে ডিব্ৰুগড়ত আজপৰ সভাপতি লুৰিণজ্যোতি গগৈক এৰি দিব যোৰহাটত গৌৰৱ গগৈক দলে প্ৰাৰ্থিত্ব আগবঢ়াব লখিমপুৰত ৰাণী নৰক কাজিৰঙাত ৰজলিনা তিৰ্কি নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ নাম চূড়ান্ত গুৱাহাটীত মীৰা বৰঠাকুৰ বৰপেটাত চিপিএমৰ মনোৰঞ্জন তালুকদাৰ ধুবুৰীত ৰকিবুল হুছেইন কোকৰাঝাৰত গৰ্জন মুছাহাৰী দৰং ওদালগুৰিত মাধৱ ৰাজবংশী শোণিতপুৰত গঞ্জুলাল শৰ্মা শিলচৰত নৈশ্বৰতা জয় শুক্লা আৰু কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰীৰ নাম চূড়ান্ত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানত নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শাহবাজ শ্বৰীফ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কনিষ্ঠ ভাতৃ শাহবাজ শ্বৰীফ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ যৌথভাৱে চৰকাৰ গঠন কৰে জানিব পৰা মতে যোৱা 8 ফেব্ৰুৱাৰীত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় উক্ত নিৰ্বাচনত কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল পৰৱৰ্তী খবৰটো হ'ল পুনৰ সৰব হৈ পৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কা সম্পৰ্কে মন্তব্য কৰি কয় যে আইন এখন সদনত পাছ হৈছে উক্ত আইন বলবৎ হ'বই আৰু দল সংগঠন আছে যদি আন্দোলন কৰিবই তাত আমাৰ একো ক'বলৈ নাই পৰৱৰ্তী খবৰটো হ'ল এলাহাবাদৰ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে বিবাহিত মুছলিম মহিলাক লৈ মুছলিম বিবাহিত মহিলা অন্য পুৰুষৰ লগত লিভ ইনত থকা অবৈধ যিহেতু ইছলামত হাৰাম এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে মুছলিম বিবাহিত মহিলাই অন্য পুৰুষৰ লগত লিভ ইনত থকা অবৈধ পৰৱৰ্তী খবৰটো হ'ল শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচন 2024ৰ বাবে বহু আকাংক্ষিত প্ৰথমখন প্ৰাৰ্থী তালিকা এই ঘোষণা অনুযায়ী বহু চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰে ন বিজেপি সুৰেশ বৰাই বিজেপিত যোগদান কৰিয়ে লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰে সুৰেশ বৰাই প্ৰাৰ্থিত্ব লাভ কৰা সুৰেশ বৰাই নিশাৰ ভাগত সাক্ষাৎ কৰে বিজেপি নেতাকৰ্মী নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতেও নিশা আলোচনাত মিলিত হয় নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা নগাঁও লোকসভা সমষ্টিত এইবাৰ এআইডিএফ দলৰ সৈতেহে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে বিধায়ক ৰূপক শৰ্মাই অৱশ্যে নগাঁওত ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে বিধায়কগৰাকীয়ে উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ নিৰ্বাচনত জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলিও উল্লেখ কৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই বিজেপি চৰকাৰৰ শাসনকালত সংখ্যালঘুসকল কোনো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই বিধায়ক শৰ্মাই কয় বিজেপি চৰকাৰৰ দিনত কোনো ধন খৰচ নকৰাকৈয়ে আঁচনিৰ সুবিধা লাভ কৰিছে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকসকলেও সেয়ে সংখ্যালঘু জনসাধাৰণে এইবাৰ বিজেপিক সমৰ্থন কৰিব উল্লেখ্য যে শনিবাৰে সমগ্ৰ দেশৰ 195খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে নতুন দিল্লীত এক সংবাদমেলযোগে এই তালিকাখন প্ৰকাশ কৰে বিজেপিয়ে অসমত 14খন আসনৰ ভিতৰত 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে আৰু ইয়াৰে 5 গৰাকী নতুন প্ৰাৰ্থী পৰৱৰ্তী খবৰটো হ'ল যোৱা 29 অক্টোবৰত অন্ধ্ৰপ্ৰদেশত দুখন যাত্ৰীবাহী ৰেলৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছিল উক্ত দুৰ্ঘটনাত 14 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া প্ৰকাশ কৰিলে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাটোৰ কাৰণ অৱশেষত নিশ্চিত কৰিছে ৰেলমন্ত্ৰীগৰাকীয়ে কয় যে ৰেল এখনৰ চালক আৰু তেওঁৰ সহকাৰীয়ে মোবাইল ফোন এখনত ক্ৰিকেট খেল চোৱাত মগ্ন হৈ আছিল সেইবাবে উক্ত মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হৈছিল পৰৱৰ্তী খবৰটো হ'ল যোৱাকালি বিজেপি দলে অহা লোকসভা নিৰ্বাচনৰ বাবে 195 জনীয়া এক প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে উক্ত তালিকাত একমাত্ৰ মুছলমান প্ৰাৰ্থীৰ নাম ঘোষণা কৰে আব্দুল সালাম 2 মাৰ্চ শনিবাৰে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয় তাতে দেশৰ 14খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা 2 মাৰ্চ শনিবাৰে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয় তাতে দেশৰ 14খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা ৰোডমেপৰ দাক্ষিণাত্যৰ ওপৰত দৃষ্টি আছে দক্ষিণৰ ৰাজনীতিত স্থান দখল কৰিবলৈ বিজেপিয়ে বহু কৌশল প্ৰচেষ্টা চলাইছে ইপিনে শনিবাৰে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সময়ত কেৰেলাৰ বহু সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৰোডমেপৰ দাক্ষিণাত্যৰ ওপৰত দৃষ্টি আছে দক্ষিণৰ ৰাজনীতিত স্থান দখল কৰিবলৈ বিজেপিয়ে বহু কৌশল প্ৰচেষ্টা চলাইছে ইপিনে শনিবাৰে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সময়ত কেৰেলাৰ বহু সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে মাল্লাপুৰমৰ প্ৰাৰ্থী এগৰাকী বিজেপি প্ৰাৰ্থীৰ
প্ৰথম কথাটো হ'ল শিক্ষা জগতৰ সৈতে তেওঁৰ সম্পৰ্ক। কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আব্দুল ছালাম এই নিৰ্বাচনত মালাপ্পুৰমৰ পৰা অৱতীৰ্ণ হ'ব। মূলতঃ আব্দুল ছালাম কোলাৰ তিৰুৰৰ বাসিন্দা আছিল। পৰৱৰ্তী খবৰটো হ'ল ধুবুৰী সত্ৰৰ ন্যায়াধীশৰ এক ঐতিহাসিক ৰায়দানৰ এটা হত্যাকাণ্ডত 10জনক যাৱজ্জীৱন কাৰাদণ্ড। 2006 ধুবুৰী জিলাৰ বাহিৰ শালমাৰাত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড। মইনুল হক নামৰ এজন ব্যক্তিক অতি নিৰ্মমভাৱে হত্যা কৰিছিল 10জন লোকে মিলি। সেই 10জন লোকক আজি ধুবুৰী জিলা সত্ৰৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।